পাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভালেই, মোৰো ভালেই। আৰু বিহুটো চাগে আপোনালোক সকলোৰে ভালকৈ গ'ল, আমাৰো ধুনীয়াকৈ গ'ল বাৰু। আৰু আজি ভিডিঅ'টো কিহৰ চাগে থাম্বনেইল দেখি গম পাইছেই হয়, মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। আজি ঘৰলৈ নতুন এটা বস্তু আহিব, মই এটা ব্লগ ষ্টাৰ্ট কৰোঁ। খবৰটো মানে শুনিয়ে মই পূৰা ওলাই কৰি ব্লগ ষ্টাৰ্ট কৰিছোঁ। আৰু দেউতাই বুক কৰিছিলে এপ্ৰিলৰ ফাৰ্ষ্টতে, আৰু বিহুৰ আগতে বুক কৰিছিলে। তাৰপিছতে আজিতো 26 এপ্ৰিল, আৰু আজি দুপৰীয়া 12টা মানত গম পালোঁ যে আজি আহিলে গাড়ীখন। দেউতাই মোক ফোন কৰিছিলে যে আহিলে, মোক কি বোলো গাড়ী আছে আৰু মই এতিয়া ওলালোঁ আৰু যাবলৈ। কাকুবাও আহিব আজি, তাইকো দেউতাই মাতিলে, তাই পিছত ৰাতিহে পাবহি। আৰু আপোনালোকক দেখাই থাকিম কি হয়, কি কিনিছোঁ, কেনেকুৱা গাড়ী, সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি পালোহি আকাৰ hyundai। আৰু গাড়ীখন মই ফটোতহে দেখিছোঁ, ৰিয়েলত দেখা নাই, সেইকাৰণে চাবলৈ বহুত বেছি এক্সাইটেড হৈ আছোঁ। মই বহি যাওঁ এবাৰ, প্লিজ মই বহি যাওঁ। মই আজিহে দেখিছোঁ, মই মানে চাবলৈ অহা নাছিলোঁ, আজি নিব আহোঁতেহে দেখিছোঁ। আজি বহুত ভাল লাগিছে। কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে, এইটো টাইটান গ্ৰে বুলি কয়। আৰু দেউতাৰটো প্ৰথমতে হোৱাইট লয়, হোৱাইটৰ বাহিৰে বেলেগৰ কথাই নুশুনে। কাকুবা আৰু মোৰ মানে হোৱাইট কিনিব মানে আগৰখন হোৱাইটেই হয়। কাকুবাই মই একদম কৈ মানে এখন বেলেগ এটা কালাৰ হ'লে ভাল লাগে। মান্তি কৰাইছোঁ, কিমান দিন লাগিছিল মান্তি কৰাবলৈ। এবাৰতো আহি হোৱাইট বুক কৰিব লৈছিলোঁ, মই কাকুবাক ফোন কৰি মানে হেৰি কৰিলোঁ। আৰু এইটো কালাৰ বহুত ভাল লাগিছে, দেখাম আৰু ভালকৈ গাড়ীখন। ইফালে দেউতাই এইবিলাক কামবোৰ কৰি আছে, আগতে বহুতখিনি কৰি থৈ গ'ল বাৰু, এতিয়াও জানো কি কৰিছে। ভিডিঅ' কৰি আছোঁ। বৰষাৰে শেষত সেয়া তুমি নেকি? গোটেইবোৰ কাম ধুনীয়াকৈ হৈ গ'ল, আৰু এতিয়া নতুন গাড়ীত উঠি ঘৰলৈ যাওঁ। এইফালে মা ভাল লাগিছে ন? গাড়ী চলাই দিবা নেকি তুমি? আমাৰ মাজতে ৰাস্তাত গাড়ী কলা গাড়ী বগা হৈ গৈছে। তুমি ইমান ফূৰ্তি পাইছা? তাই আহি আছে। এতিয়া মই গাড়ীখন চলাম, আৰু মই এক্সপাৰ্ট যে একদম। পেলাই মাৰি দিওঁগৈ এফালে, এখন মইহে চলাম। চাবি তাবি লাগি আছে নেকি? চাবি লগাবই নালাগে, গাড়ীত থৈ দিলেহে নহয় লগাই। হেল্ল' এভৰিৱান, আৰু এতিয়া ঘৰত আহিলে গাড়ীখন। এতিয়া মই গাড়ীত বহি আছোঁ, কিবা
ওলাবলৈকে মন যোৱা নাই এইখনৰ পৰা এজন বহি লাগি এনেকুৱা লাগিছে আৰু এইখন আছে আওৰা কয় নে ঔৰা কয় কেনেকুৱা নাজানো দেই মানে টাইটান গ্ৰে কালাৰৰ বহুত ধুনীয়া কালাৰটো এহেঁতে মানে একদম কি কৰি আছে তোতে ঘৰখন এখন হেৰি ঘৰতে থাকিব বাৰু সেইখন মানে সৰু সুৰা কামৰ কাৰণে ওলাই বাৰু এইখন গাড়ীত ক'ৰবাত এতিয়া ফুৰিবলৈ যাওঁ তেতিয়াই ভালকৈ এইখনত কমফৰ্টেবল হ'ব লাগিব ন তেতিয়া আগতে সেইখন চলাই থকা বহুত বছৰ এতিয়া এইখনততো অকণমান কমফৰ্টেবল হ'লে চাগে টাইম লাগিব আৰু ৰাতি ইমান ধুনীয়া লাগিছে দেখিবলৈ ইয়াত চেণ্ডেল পিন্ধি সোমাবলৈও মন যোৱা নাই গাইজ খালী ভৰি সোমাইছোঁ কি ক'ত গৈছিলি খুলিলেচোন দেচোন বহুত গৰম উঠি আছে থেংক ইউ দেই বহুত প্ৰয়োজন হৈ আছে গোটেইটো নহয় এইটো আৰু এতিয়া কাকুবা বোলে পালেহি তাই ফোন কৰিছিলে তাইখিনি নিজে আহিব লাগিব মানে মৰিগাঁও চেনিগেটৰ পৰা দেউতা নামঘৰলৈ গ'ল মই 4 পৰা লৈ আহোঁ গাড়ী স্কুটিত গুৱাহাটীৰ পৰা পাই গৈছেহি ছোৱালী গাড়ী চাবলৈ কাইলৈ আকৌ যাবগৈ মই দেখাই দিওঁ চাহি কি আছে চাহি মই আহিব কাম কৰিব নাপালে কৰিলেই দেখালেই কৈছা এই তলখিনি চাই নাই এইটো যে মই বহুত বেছি ভাল পাইছোঁ আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আপোনালোক যদি কোনোবা মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই